এ পার্টনার উল্টা পৃথিবী গছ দেখুন উল্টা কই লাগিছে মই কৈছো নহয় ইয়াত সকলো উল্টা ভালাই হল উল্টা গছৰ আম খাই যাম সালা বইনার পতাক উল্টা গছৰ আম খাবি বুঝিছো খাবি কেনেকৈ মোৰ মুখ নাই নেকি মুখেৰে খাম উল্টা গছৰ আম মুখেৰে খাব নোৱাৰি কেনেকে খাম এই আম মুখেৰে খাব নোৱাৰি এইটো খাৱাৰ চিষ্টেমে বেলেগ এই আম পিছফালে দি খাব লাগিব এক বান্দৰ চাৱা মোক ঠাট্টা কৰিছা ঠাট্টা কিয় কৰিম ঠাট্টা কৰিলে মোৰ লগত নানিলো হয় সেইবিলাক বাদ দি আম পাৰ আম পাৰিম কেনেকে গছটো ওপৰত দেখোন গছটো উল্টা হৈ আছে গছত উঠিব নোৱাৰি তই ইমান চিন্তা কৰিব নালগে মই পাৰি আছো ৰ হে ঢুকি নাপাও ট্ৰাই কৰি যা পাৰিবি দে পাৰিছে দে আজি উল্টা গছৰ আম খাম আম তই আগত খা মই পিছত খাম তই আৰু ইমান ভয় কৰিব নালাগে মই আগত খাই আছো এই জহনি আমি দেখোন কথা মোক কয় খাবি আমি বোলে তহঁতে মুখে ৰ মই তহঁতে আগত খাম তই আৰু আম খাব নালাগে পলা ইয়াৰ পৰা জীয়াই থাকিলে আম খাব পাৰিবি বল আমি ইয়াৰ পৰা যাওঁ জহনি মোৱা মোক খাব আহিছে তহঁতে কেনে পালি বৰ বাছিলো দেই কোনো এইটো পাৰ্টনাৰ মই কি জানিম বুঢ়াটো দেখোন খোজ কাঢ়িব নোৱাৰে পাৰ্টনাৰ উল্টা দেশৰ মানুহক সহায় কৰি কেনে লাগে মই চাওঁ ৰ পাৰ্টনাৰ পৰি গ'ল উঠাই দিব লাগিছিল না তাক আগতে কিন্তু কৈ দিছো নাযাবি চালা বইনাৰ পতাক মানুহ পৰি আছে তই কৈ আছে নাযাবি নাযাবি তই মানুহ নেকি বইনাৰ পতাক তাৰ পকৰ খজাইছ ন যা পকৰত লাত্তি খাই আহ অ মই যামেই তো যা যা বইনাৰ পতাক যাই লাত্তি খাই আহা গ'লো মই খুৰা এতিয়া আপোনাৰ কেনে লাগছে এই খুৰা মই মৰলোৱে আপোনাক মই বচালো আপুনি মোক কিয় মাৰিছে চাল্লা শুভৰ বাচ্চা মোক উঠাইছা আৰু মোক খুৰা কবলৈ সাহস পালি ক'ত তই পাৰ্টনাৰ মোক আৰু নালাগে মোক মাৰি পেলালে পাৰ্টনাৰ মোক আৰু মাৰি পেলালে কেনে লাগছে এতিয়া পকৰত লাত্তি খালি নে আগতে কৈছিলো নহয় এইটো উল্টা দেহ হয় ইয়াত সকলো উল্টা ভাই এই তই মোৰ প্ৰতিশোধটো লৈ দে প্ৰতিশোধ লৈ আছো আজি ভালকৈ চাবি উল্টা দেহত কেনেকৈ সন্মান দিব লাগে বুঢ়া কেনে লাগছে এতিয়া বাবু তুমি বঢ়িয়া কাম কৰছা দে তুমি মোক ডাঙৰ হেল্প কৰিলে এটা মই উঠাই দিলো এইটো হেল্প নহল কিন্তু ই লাঠি মাৰি পেলাই দিছে ইটো হেল্প হল বাবু তোমাৰ মাক দেউতাকে তোমাক জন্ম দি বহুত ভাল কাম কৰিছে তোমাক লৈ গৌৰৱ কৰিব পাৰিব এই শুভৰ বাচ্চা কি খাই জন্ম দিছিল ই মোক খুৰা কবলৈ আহে মানে ই উল্টা পৃথিৱীত নতুনকৈ আহিছে সেইকাৰণে বুজি নাপায় এই শুভৰ বাচ্চা ইয়াৰ পৰা শিক কিবা এটা কি আপোনাৰ কেনে লাগছে ভালেই লাগছে ইয়াৰ পৰা কিবা এটা শিক কেনেকৈ ডাঙৰ সন্মান কৰিব লাগে নহয় মানে খুৰা ই উল্টা পৃথিৱীত নতুনকৈ আহিছে তো ভালদৰে নাজানে কেনাই দিলো বুঢ়াক চাল্লা এ ভাই মই গৈ কেইটামান দিম নেকি ইয়াক ই মোক মাৰছে মই প্ৰতিশোধ ল'ম ইয়াৰ যা দেৰি কৰিছা কিয় যা সোনকালে যা প্ৰতিশোধ ল চাল্লা বুঢ়া মোক মাৰিছ না তই ৰ তক প্ৰতিশোধ লৈ আছো বেয়াকৈ মাৰিম তোক যা সোনকালে যা অ ৰ গৈ আছো বেয়াকৈ মাৰিম এ বুঢ়া কেনে লাগছে এতিয়া বাবু শিকছা তই শিকছা চাল্লা বুঢ়া কেনে লাগিল এতিয়া কেনে লাগিল এ বুঢ়াতে যাওঁ নেকি যা এনেকৈ ডাঙৰ মানুহক সন্মান দিবি কেনাই দিলো এ বাবু তহঁতে সোনকালে মৰবি চাল্লা বুঢ়া কি কৈ আছে শুনা পাইছে না তই আমি বোলে সোনকালে মৰিম বুঢ়াক আৰু কেইটামান দি আহিম নেকি যা দিয়া এ বুঢ়া কেনে লাগছে ভালে লাগছে বাবু যা বুঢ়া তোক আৰু নামাৰো যিমানে মাৰো সিমানে তাৰ ভাল লাগে পাৰ্টনাৰ কেনে দিলো এ পাৰ্টনাৰ চাচোন এইটো কেনেকৈ বুঢ়া ইয়াৰ বুকুত লাঠি আলো তথাপি বোলে বঢ়িয়া লাগে কেনেকৈ বুঢ়া এইটো এ পাৰ্টনাৰ তই কথাটো বুজা নাই সি সোনকালে মৰিব কোৱা নাই মানে সি আমাক আশীৰ্বাদ দিছিল এনেকৈ আশীৰ্বাদ গাইস ভিডিওটো চাই যদি ভাল লাগিলে তেন্তে লাইক কমেন্ট শেয়াৰ সাবস্ক্রাইব কৰি দিব